ও ধন এটা বস্তু জানা না নাই কি কোচোন এই আমি যে যা ভিডিওটো যে আপলোড করলো চ্যানেল ত্ৰিশুল এন্টাৰটেইনমেন্টত যে ওই বাপ রে বাপ মানুষ কি সাপোর্ট করছি তাকেতো মই আৰু ভাবছো কি জানা না নাই আমি সদায় এনেকে ভিডিও দি থাকিম নাকি মানুহে যেটুকে ভাল পাইছে দেচোন অবশ্যই পাৰি কিন্তু দেই এই কথাটো বেয়া নহয় ঐ সাবস্ক্রাইব করবা কবি না মই কম হয় আপোনালোকে যদি চ্যানেলটো নতুন প্লিজ এই চ্যানেলটো সাবস্ক্রাইব কৰি ল'ব আৰু নটিফিকেশন বেলটো অন কৰি ল'ব যাতে আপোনালোকে ৰেগুলাৰ আপডেটছ ত্ৰিশুল এন্টাৰটেইনমেন্টৰ পৰা মিছ নকৰে বা বেয়া কৈছা শুনে ওই অডিয়েন্স আৰু বিজাল পাখি ভিডিওটো এৰব যো ভিডিওটো আৰম্ভ কৰো ফুলনি মানে বাগিচা বাগিচা মানে ফুল হেল্ল' হেল্ল' শুনিছানে মোক হেল্ল' মই বোলো নেকি নাই শুনা নেকি বাকী কি কৰি আছা তুমি মানে মোৰ পাপাৰ মানে বহুত ডাঙৰ আইফোনৰ বিজনেছ আছে নহয় তেখেতে মানে এই আইফোনৰ 5-6টা মান শ্বৰুম আছে তেখেতৰ গুৱাহাটীত সেইটো কাৰণে অলপ মানে অফিচত বহি আৰু বিজনেছৰ কাম কৰি আছো আৰু তোমালোকে পিছে ভাত খালানে নাই 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 মই মানে আজি ভাত নাখাওঁ আৰু মানে আমাৰ কি জানানে নাই আমি মানে সোমবাৰে সোমবাৰে মানে মঞ্চুৰিয়ান খাওঁ আৰু চাইনিজ বস্তুবোৰ খাওঁ যেনেকৈ নুডলছ হৈ যায় আৰু পিজ্জা সেনেকৈ বহুত কিবা কিবি ঐ আপা মায়েৰে মাতে ভাত খাবা আৰু শুন বাৰীত যাই পেলাই জ্বালা কেইটামান ছিঙি আনবিচোন আজি একো নাই যা আলু হানা এই ফাদাৰটো যে মানে নাই মানে মোৰ এই কলটো হোল্ডত থাকিল নহয় মানে মোৰ পাপাই ফোন মাৰিছিলে আৰু মানে তেখেতে বোলে ডুবাই যাব কিবা এটা কণ্ট্ৰেক্টৰ কামত সেই আৰু মোক জনাবৰ কাৰণে আৰু ঐ চোৱাৰ আহিছা না নাই যাম জয় পাপা আৰে কিবা আটাপাতি থাকা এই কিবা ফোনটো হৈছে বাৰে বাৰে হোল্ডত যাই আছে এই মানে শুনা না তোমাক মানে বহুত দিন দেখা পোৱা নাইতো মানে চাব মন যায় আছে আজি ক'ৰবাত লগ ধৰিবা নেকি তেন্তে ঠিক আছে দিয়া শুনা না মানে মই মোৰ এল্টো 800খনহে লৈ যাম কিন্তু দেই এই মানে এনে পৰি থাকেতো এল্টো 800খন আৰু মানে কি হৈছে মোৰ অডি আৰু মাৰ্চিডিজ যোনখন যে এইকেইখন যে মই যে কৈছিলোঁ তোমাক ডুবাইৰ পৰা ইম্পৰ্ট কৰাই আনিছোঁ এই সেইখন মানে ছাৰ্ভিচ চেণ্টাৰত গৈছে কিবা এটা মানে চকাটো কিবা অলপ ঘূৰা নাই বাজি বাজি যায় আৰু মানে ব্ৰেকটো ভালকৈ মাৰা যোৱা নাই দিয়া যাম দিয়া বাই বাই লাভ ইউ আজি আৰু এই মাইক কৈ পেলাই 500 টকামান সৰকাব লাগিব ৰ কিবা এটা প্লেন কৰি মায়ের পেটে টাকা কেটা সরকাব পারলি তাইর আগত কিন্তু বেয়া ইমপ্রেশন হয়ে গেল মোর আইডিয়া এটা আইছে অবশ্যই দে আল্লাহ ট্রাই করিয়া চাং ওই আপা কি হল ইনকে কেমন তোমারি বই আছা মাই বহুত দুখ হয়েছি র কে কি হল নকবি দে ধনৰ বাপেকৰ বোলে হাত ভাঙছি যেমান যি নহওক দেচোন মাই আমাৰো ঘৰৰ মানুহ বুলিয়ে ধৰচোন ইখান নাই বিপদৰ সময়ত যদি মই 500 টাকা দিয়ে এটা সহায় কৰবা নোৱাৰো মই কিহৰ বন্ধু হলোৱে এতো খবরটা মোক আগতে কিয় কোৱা নাই যা বাবা খাতৰ তলত 500 টাকা এটা থোৱা আছে যা হেতই লৈ ফেলে দি আহি গেল তাত দেউতাকক দে মাই হ'ব দে নহ'লে মই যাওঁ মানুহ মাখানৰ যে কি হবা লাগছে আজিকালি কালি আৰু আমাৰ ঘৰতে বন্ধনৰ মিটিং দিছি নহয় চেনিয়ে নাই গোটাই যাই ফেলে চকৰ পেৰে চেনি আৰু অলপ বিস্কুট লৈ আনো ৰ গোটাই মৰণ নৈতিক এটা যেনেকেহে খায় একেবাৰে বন্ধনৰ আমাৰ ঘৰত মিটিং দিলি সিহঁতৰ উৎপাত কি চাবি কেলে সিহঁতৰে বাপেকৰ ঘৰ যেন খুড়ীমাই কই যা আহুৰা চকৰ পেৰে আল্লাহ দে জানেতে পিছে পইচাটো পাছা না বাপা কি পইচাই খুড়ীমাই কিয়া তহঁতৰ বোৰে দেউতাৰে হাত ভাঙছি আমাৰ বাপাই তাকে মোৰ পেৰে 500 টাকা এটা লৈ গেছি তহঁতৰ বাপাক দিবা হাও কিনো কয় খুড়ীমাই মোৰ পাপা যে হাত ভাঙছি খবৰটো ইঠা নাইচোন মই গম পাম খুড়ীমাই সি তোৰ পেৰে পইচা হৰকাছি যা তাৰে তো স্বভাৱ আগৰ পেৰে আছেচোন এইটো কথাচোন মই ভাবাই নাছিলো ৰ আজি ঘৰ আহ বেটাক ধৰা হাত কোবা দিম দে মই যাং দে মোৰ দেৰি হৈছি বেটাক উত্তাই পইচাটো হৰকাছি বাৰু সেইটো কথা মই ক'বা জানাই কিন্তু মোৰ ফাদাৰৰ নাম কিয় ল'বই সি দে খং কৰি লাভ নাই এইগিলাখান চুখৰি কথা তোচোন আল্লাহ তাৰ মাৰে ভৰি ভাঙা বুলি কৈ পেলাই পইচা হৰকাছিলি কথাটো কিন্তু হয় দে বাদ দিয়া যি হৈছি আৰু জান আজি বহুত দিনৰ মূৰত তোমাক দেখা পালো দিয়া তুমি চোন অলপ বগা আছা সেইটো আৰু কিবা ক'বা লগা কথা না এটা কাম কৰো দিয়া তেতিয়াহ'লে এই ৰাস্তাৰ ওচৰত মই জানো এখন চাহ দোকানত বহুত ভাল চাহ বনায় কিন্তু মানে সিহঁতৰ বহা চিষ্টেমটো ইমান ভাল নহয় দিয়াচোন যাবা নেকি তাতে চাহ এক কাপ খাওঁ হ'ব দিয়া এই পালোৱে বেছি দূৰ নাই ঐ চটু এইফালে হয় ছাৰ আপোনাৰ অৰ্ডাৰটো ক'বচোন তহঁতৰ দোকানত অৰ্ডাৰ দিব লগা কি আছে চাহে আন কাটিং দুটা ভাল চাই পেটিছৰ লগত তহঁতৰ তাতে আকৌ দামী বস্তু পাবি ভাই চাওঁ আমি হ'লো দামী বস্তু খাম মানুহ আমি মানে চাইনিজ খাই অলপ বেছি ভাল পাওঁ দেচোন তহঁতৰ মানে এনেই অলপ মানে চাহ খাব মন গ'লে কাৰণে আহিছোঁ নহ'লে তহঁতৰ এইগিলাখান মই একো ফিৰিও নাচাওঁ দিয়ক হ'ব দিয়ক বা এইবাৰ কিন্তু বম মক্কেল পাছোতে ফাচাবা জান তুমি কিবা কৈছিলা নাই মই মানে কৈ আছিলো তুমি ইমান হেণ্ডসাম ধুনীয়া সেইটোতো মই জানোৱেই দিয়াচোন মই সৰুৰ পৰাই মানে বাপ ৰে বাপ ইটাতো মোৰ বন্ধু শম্ভুৰ আপা बापे को कोई दिवरा फोन मारी जो होगा देखा जाएगा लेकिन मेरे दोस्त शंभू के बच्चे को मैं मेरे आंखों के सामने बुरा होते हुए नहीं देख सकता अरे छोटू एक बार फोन लगा तो शंभू करके जी मालिक मैं अभी लगा के आया हे बॉय साधु की क्या हो मैन हो ऐसे रबा तुम्हारे साथ हे फास्ट मैन फास्ट आई डोंट हैव टाइम टू वेस्ट ब्रो कृष्ण की जे होय गोल बाबा दूर
মই যাই ফেলে বাপেকক আহিব কওঁ ৰ জান বাকী তোমাৰ ডেট কেতিয়া ডুবাইৰ পৰা আহিব কোৱাচোন মানে মোৰ পাপা মানে তেখেত আহোঁতে এমাহমান লাগিব কাৰণ মানে ডুবাইত বহুত মানুহ আছেতো পাপাৰ মানে এপইণ্টমেণ্ট ল'বৰ কাৰণে ৰখি আছে এবছৰমান ৰখি আছে পাপা এবছৰমান ডুবাই যোৱা নাছিল তো সেইটো কাৰণে আৰু বুজা নাই মা তোমাৰ পাপাক ক'বাচোন মোৰ কাৰণে কিবা বস্তু লৈ আনিবলৈ ডুবাইৰ পৰা সেই বেবছ তুমি ভয় নকবা বুজিছানে তুমি কোৱা তোমাক কি লাগে মই সেইটোৱে দি দিম মোক মানে গুচিৰ মানে লং পেণ্ট লাগিছিলে আকৌ গুচি যে দেই গুচি আৰু কিবা পিন্ধা ব্ৰেণ্ড নেকি ক'তো দামী দামী ব্ৰেণ্ড আছে তোমাক সেইবোৰ লং পেণ্ট আনি দিম তুমি টেনশ্যন নল'বা বেবছ মা আহা বন্ধু আহা মানে মই সেইটো কাৰণে বুজাত মানে নোৱাৰোঁ কিবা মানে ইহঁতৰ লেংগুৱেজবোৰ শুনিবা নে কিবা বন্ধু চন্ধু এইবোৰ আকৌ কি মেন তুমি মডাৰ্ণ মানুহ ব্ৰ' শ্ৰ' ক'ব লাগে ব্ৰ' এইবোৰ লেংগুৱেজ এনে আছে নেকি আপা তুই গিলাখান কি করছা মোৰ খালা হয় কপাল খান এতিয়া মই ক'ত মুখ দেখাম अरे बंधु अब मैं चलता हूँ तुम लोग आपस में बात कर लो আপা ইগলাখান কৰবা কাৰণে তই মোৰ পৰা মিছাকৈ 500 টকা লৈ গৈছা হা আপা তই গিলাখান করবি বুলি কিন্তু মই ভাবা নাছিলো দে সঁচা কথা কওঁ না আজি কিন্তু তই মোৰ অন্তৰত বহুত আঘাত দিছা ক্ষমা কৰবি দেউতা মোৰ ভুল হৈ গেল ছোৱাৰৰ বাচ্চা যিথানক গেলি তোক নামাৰো তিথানক গেলি মোৰ খং নকমে আৰু তই মোৰ আপাতক বেয়া কৰবা আহিছা হা কুলক্ষণী মই পলাই ভাল হ'ব আৰু আয়া মা গেল তো গেল ছুৰে গেল তোক আজি সুধাই এৰি নেদো আয়ো মায়ো মোলৈ